এয়া গাহৰি মাংস, এয়া তেল মাৰি আছে, এতিয়া ভাজিব। আৰু কিহৰ লগত ভাজিব জানেনে? এইটো আচল বস্তুটো, কলৰ পচলাৰ লগত। যিহেতু গৰম বেছি, এতিয়া কল পচলাৰ লগতহে বনাব। আৰু সঁচাকৈ বহুত সোৱাদ হয়, মই আগতে খাই পাইছোঁ। মই ভাত খালোঁ যে, মাছ ভাত খালোঁ আৰু সেই উগাৰ আহি আছে মোৰ। এয়া কল পচলাৰ লগত গাহৰি মাংস বনাই আছে আমাৰ ভাগিনীয়ে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল PKN05 গাঁৱলীয়া ডেকা। মই এটি নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভাল। এয়া আজি ফুৰিব যাবলৈ ওলাইছোঁ, মানে আজি বাইদেউহঁতৰ তাত মেলা আছে আৰু গোসালীয়া। এয়া কি টোপোলা লৈছোঁ চাওকচোন বাইদেউ ঘৰলৈ যাবলৈ। এয়া দেখিছেনে? এয়া লৈছোঁ চেনি, এয়া শুকান জলকীয়া, আৰু এয়া শালত ল'বৰ কাৰণে ৰছী লৈছোঁ। এয়া গাখীৰ, এৱা গাখীৰ লৈছোঁ, যিহেতু মই গাই খীৰাওঁ আপোনালোকে গম পায়। আৰু অলপমান দৈ লৈছোঁ। এয়া এনেকৈ কোনে কোনে বাৰু বাই ভনী ঘৰলৈ টোপোলা লৈ যায় জনাবচোন আপোনালোকে। এইটো টোপোলাটো ডাঙৰ কথা নহয়, ইয়াত বহুতো মৰম আৱেগ সোমাই আছে। আৰু এইখিনি শুকান মাছ, পুখুৰী সিঁচিছিলোঁ যে তেতিয়া মাছ শুকুৱাই থৈ দিছিলোঁ। এয়া শুকান মাছ লৈ লৈছোঁ, যিহেতু বাই ভনীৰ মৰমটো বহুত সুকীয়া হয়। আৰু তাই আহিলেও মোলৈ যথেষ্ট কিবা কিবি লৈ আহে, তো তেতিয়া ময়ো লৈ লৈছোঁ। দিয়ক বলক তেন্তে মোৰ লগতে আপোনালোকে ওলাওক, ফুৰি আহোঁগৈ এবাৰ। এনেকৈ যাব ওলাইছোঁ আৰু পেকিং হৈ গৈছে। এইটো ৰখি গৈছিলে, দেউতাই মনত পেলাই দিয়াৰ কাৰণেহে মনত পৰি গ'ল। দেউতাই যেতিয়া ক'লে লাওটো নল'লি বুলি, তেতিয়াহে মনত পৰিছে। এইটো লাওটো লৈ লৈছোঁ, যিহেতু আলহী বহুত আহিব তাত, আমিও খাম বাৰু, গতিকে এনেকৈ লৈ লৈছোঁ। দিয়ক এই টোপোলা চাইকেল ৰেডি, এতিয়া আৰু যাবলৈহে লাগে। আৰু মই বলক তেন্তে মোৰ লগতে আপোনালোকো বলক, বাটত গৈ থাকোঁ কথা পাতি পাতি। এয়া ওলাইছোঁ গাঁৱৰ পৰা, এনেকৈ বলকচোন গৈ থাকোঁ বাৰু। বন্ধুসকলে আহি শিমলুগুৰি দলং পাই গ'লোঁ। আমাৰ পৰা আহিলোঁ দিয়ক, 9 কিলোমিটাৰমান আহিলোঁ। এতিয়া চাইকেল লৈ আহিছোঁ, যিহেতু বহুত ভাগৰ লাগিছে আৰু ঠাইখিনি বহুত ভাল লাগিছে। সেইকাৰণে বোলো আপোনালোকক এবাৰ দেখুওৱাৰ দৃশ্যটো চাওকচোন, কিমান ভাল লাগিছে। আপোনালোকে গম পায় মোৰতো বাইক নাই, গতিকে চাইকেল লৈ আহিছোঁ। এনেকৈ আছোঁ আৰু আপোনালোকে মৰম কৰি যাব, আপোনালোকৰ মৰমবোৰ পালে ভাল লাগিব। এয়া দেখিছেনে, কৰ্ম কৰি আছোঁ তথাপিও পাৰাগৈ নাই। আপোনালোকে মৰম কৰি যাবচোন দেই, তেতিয়া ভাল লাগিব। চাওকচোন পথাৰত গৰু চৰি আছে, কিমান ভাল লাগিছে দৃশ্যটো। এই দলঙৰ ওপৰৰ পৰা এইখন কালিকাজাৰী, এয়া কালিকাজাৰী, ইয়াত পথাৰত গৰু আছে, কিমান ভাল লাগিছে চাওকচোন, গৰু ছাগলী। এইটো ৰাস্তাৰে যাম এতিয়া মই আগলৈ। বলক তেন্তে আগবাঢ়োঁ আকৌ গন্তব্যস্থানলৈ। মানে এফাল বাট আহিলোঁ আৰু এফাল বাট আছে, এনেকৈ চাইকেল লৈ আহি আছোঁ। আৰু এইটোৱে আৰু কি কৰিব, উপায়টো নাই নহয় জানো। বাই ভনী মৰম যেতিয়া এৰিবতো নোৱাৰি। তথাপিতো ভাবিছিলোঁ বোলো ভাগিনীজনীকে ফোন কৰি আগুৱাই আহিবলৈ দিম। তাই আগুৱাই আহিব, মই এফাল বাটত দি গুচি যামগৈ, কাৰণতো মই আবেলি আকৌ আহিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া ফোন সিহঁতে ৰিচিভ কৰা নাই, গতিকে এনেকৈ আহি আছোঁ। বলকচোন তেন্তে ভিডিঅ'টো আগলৈ আগবাঢ়োঁ। আকৌ এখন দলং পাম এতিয়া, বহুত ভাল লাগে এইখিনি ঠাই আহি। আকৌ দলং পামগৈ এতিয়া। এয়া মোৰ ভিডিঅ' ক'ৰ পৰা চাই আপোনালোকে জনাবচোন দেই, কোন কোন ঠাইৰ পৰা চাই, ভাল লাগিব তেতিয়া। কিমান মানুহে কিমান দূৰৰ পৰা চায়। আৰু এয়া আকৌ দলঙত উঠি গ'লোঁ আহি। এয়া দলংখন চাওকচোন,
এনেকৈ আহি আছোঁ আৰু দিয়ক আপোনালোকৰ আশীৰ্বাদত। বন্ধুসকল এয়া আহি বাইদেউহঁতৰ গাঁও পাইছোঁ। বাইদেউহঁতৰ গাঁওখনে সোমাম এতিয়া। এনেকৈ আহিলোঁ আৰু দিয়ক আপোনালোকৰ আশীৰ্বাদত। বহুতো গৰম পৰিছে, তথাপিতো নাহিলে নহয় যিহেতু আহিলোঁ আৰু। চাওকচোন কিমান ধুনীয়া দৃশ্য ন গাঁওখনৰ। বহুত আৰাম লাগি গৈছে, একদম দেহ মন জোৰ পৰি গৈছেগৈ। বন্ধুসকল ইয়ালৈ আহি মই এটা বস্তু দেখিলোঁ, চাওকচোন এজোপা কলত দুঠোক লাগিছে। কি আচৰিত, চাওক এয়া দুঠোক কল চাওকচোন, একেলগে দুঠোক কল দেখিছে। কল একেজোপাই কিন্তু কল লাগিছে দুঠোক। চাওক দুঠোক লাগি আছে চাওক। বন্ধুসকল প্ৰথমতে বাইদেউহঁতৰ ঘৰ পোৱাৰ আগতে ভাগিনৰ ঘৰ পাই যায়। আমাৰ ভাগিনজনী গাঁৱতে বিয়া হৈছে, মানে ডাঙৰ ভাগিনীজনী। এয়া সিহঁতৰ ঘৰলৈ আহি আছোঁ। এয়া চাওকচোন সিহঁতক মাতিলোঁ, সিহঁতে বোলে পাছফালে আছে, মানে পাকঘৰৰ আগত। এয়া পূৰা ভাত বনোৱাত ব্যস্ত হৈ আছে। সেই নিদিওঁ দে। এয়া চাওক মাটি দালি বনাই আছে, মাটি দালি। এয়া এইজনী আমাৰ ভাগিনীজনী, এইজনী আৰু এয়া তাই শাহুমাক আৰু এয়া আলহী। এইটো আমাৰ জোঁৱাইটো, এই আমাৰ ইয়াত কেনেকুৱা ভাল সঁজুলি পায়। এতিয়া আপোনালোকে সকলোৱে মিক্সিৰ ব্যৱহাৰ কৰে, কিন্তু আমাৰ গাঁও অঞ্চলত দেখিছেনে কিমান ধুনীয়া সঁজুলি ব্যৱহাৰ কৰা হয়। চাওক এইটো কাঠৰ হয় আৰু এইটো লোহা মাৰি লৈছে, লৈ কি সুন্দৰকৈ খুন্দিছে চাওকচোন। এতিয়া মছলা খুন্দি আছে আৰু দেখিছেনে আমাৰ কিমান ফেচিলিটি আছে। কাৰেণ্টৰ বিলো নাযায় আৰু ইফালে বডি এক্সাৰচাইজহে হয়, দেখিছে। এয়া নহৰু খুন্দা হৈ গ'ল। এনেকৈ বাইদেউ লাগি আছে আৰু ব'লা এতিয়া ভাগিনী ঘৰৰ পৰা বাইদেউহঁতৰ ঘৰলৈ যাওঁ। সেইটোতো চাই থাকক। মাংস ক'ত আছে? এইয়া এয়া হৈছে সকলোৰে প্ৰিয় খাদ্য গাহৰি মাংস। এতিয়া এয়া গাহৰি মাংস ভাজিব আমাৰ ভাগিনীয়ে। কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাবাচোন দেই। মোৰো আগতে বহুত প্ৰিয় আছিলে, আজিকালি বাৰু অলপ অপ্ৰিয় হৈছে আৰু। এয়া দেখিছেনে, চাওকচোন চাওক কিমান সুন্দৰ। এয়া মাংস তেলত দি আছে, দেখিছেনে। দুজনী ভাগিনী লাগি আছে, এই দুজনী আমাৰ। সিহঁতে এতিয়া নাতি ডাঙৰ হ'ল মোৰ, দেখিছে। এয়া মোৰ নাতি, এয়া নাতি ঘূৰি আছে, দেখিছেনে নাই। সেইটো আমাৰ নাতিটো দেখিছে, কিমান মৰম লগা আমাৰ নাতি। আৰু ককাটো চাওকচোন, এইজনে ককাজন। এজন ককা এজন নাতি। দেখিছে আমাৰ ল'ৰা বেলেগ স্মাৰ্ট। এইটো কি মাংসটো কি বইল কৰি থৈ দিছিলে নে ভাজি থৈ দিছিলে? বইল। এইটো মাংসটো বইল কৰি থৈ দিছিলে হেনো। আমাৰ লোকেল ভাষাত জহাই থৈ দিছিল আৰু। এনেকৈ তাই বনাই থাকক, আমি এতিয়া বাইদেউহঁতৰ ঘৰলৈ যাওঁ। ব'লক তেন্তে হ'ব দে, আহিলোঁ হে। কলপচলা লগত বনাই থ'ব, ব'লক বাইদেউহঁতৰ ঘৰলৈ যাওঁ। মোৰ চাইকেলখন ইয়াতে থৈ গৈছিলোঁ, এইখন। মোৰ বাবে চাইকেল জিন্দাবাদ নহয় জানো। এয়া লৈ লওঁ আৰু চাইকেল, ব'লক। এয়া বাইদেউহঁতৰ ঘৰ পাই গ'লোঁ আহি। বাটতে খোল থৈ দিছে। এইটো আমাৰ বাইদেউহঁতৰ ঘৰ। এয়া এই ভাগ গোঁসাই ঘৰ ভাগ, আপোনালোককতো দেখুওৱা হোৱাই নাই। ব'লকচোন ভিতৰত কি কৰি আছে চাওঁগৈ। আৰু কীৰ্তন ঘূৰি আছে ইয়াত, বাট কীৰ্তন ঘূৰি আছে, তাৰে আয়োজন কৰি আছে চাগৈ। এনেকৈ আহি গ'লোঁ আৰু। সেইটো বহি আছে। এয়া ভাতৰ আয়োজন চলি আছে পূৰা। এয়া ইহঁতৰ ঘৰত হাঁহৰ মাংস বনাই আছে।
যিহেতু মেলাৰ দিন সেয়া ভাত হৈ গ'ল আৰু এইজনী আমাৰ ভাগিনীজনী সৰুজনী এইজনী সৰুজনী অ' বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ যাচিলোঁ আৰু পিছৰ ৰাতি ভিডিঅ'টোত বেলেগ এটা ভিডিঅ'ত আশাৰে আগবঢ়াম আপোনালোকে চাবৰ বুলি আশা ৰাখিলোঁ ধন্যবাদ যাচিলোঁ